অনলাইন জব লাগিছিল নেকি? পাৰ্ট টাইম হওক বা ফুল টাইম 10 মিনিটৰ পৰা ষ্টাৰ্ট কৰি 12 ঘণ্টালৈকে ঘৰত বহি পেলাই কাম কৰা, অকল মোবাইলৰ স্ক্ৰীনখনত চাব লাগে আৰু একেবাৰে কম কাম কৰিব লাগে, লগতে খুবেই ধুনীয়া চেলাৰী এটা পায় বা কমিশ্যন এটা পায়। লাগিছিলে নেকি? যদি লাগে তেতিয়াহ'লে ভিডিঅ'টো চাই যাওক। এটা এনেকুৱা অনলাইন কাম লৈ আহিছোঁ, 10 মিনিটৰ ভিতৰত 200 টকা পাব, 20 মিনিটৰ ভিতৰত 300ৰ পৰা 400 টকা পাব আৰু গোটেই দিনটো কাম কৰিলে 5,000তকৈ ওপৰত টকা পাব। যদি ইণ্টাৰেষ্টেড আছে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাব, ভিডিঅ'টো স্কিপ একেবাৰে নকৰিব। সৰু সৰু কথা, বহুত ইম্পৰ্টেণ্ট কথা আছে যিবোৰ নেকি আপোনালোক শিকিব পাৰিব, জানিব পাৰিব যে কি ধৰণৰ ইহঁতে কামটো কৰে আৰু কেনেকৈ আপোনালোক ধুনীয়া ইনকাম কৰিব পাৰিব। একেবাৰে কঠিন কাম হয়, অকল আপোনালোকক ৰিভিউ দিব লাগে, অকল এটা পষ্ট কৰিব লাগে, পষ্ট কৰাৰ পিছত আপোনালোক টকা আৰ্ণ কৰিব পাৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কোম্পানীয়ে আপোনাক নিজে কণ্টেক্ট কৰিব, সকলোবোৰ গাইড কোম্পানীয়ে কৰিব, কেনেকৈ কি কৰিব লাগিব সকলোবোৰ এভৰিথিং কোম্পানীয়ে গাইড কৰিব আৰু লগতে 10 মিনিটৰ ভিতৰতে পইচা ছেটেলমেণ্টো কৰিব। তেতিয়া ফাৰ্ষ্ট কামটো আপুনি কৰিলে ফাৰ্ষ্ট টকাটো 200 টকা, সেই 200 টকাটো আপোনাৰ 10 মিনিটৰ ভিতৰত একাউণ্ট নম্বৰত সোমাই যাব। তেখেতলোকে একাউণ্ট নম্বৰ বিচাৰিব বা UPI ID বিচাৰিব। UPI IDটো দিয়াৰ লগে লগে সিহঁতে সকলোখিনি টকা দি দিব আপোনালোকক। ঠিক আছে, এতিয়া মই কমপ্লিট প্ৰচেছখিনি আপোনালোকক কৈ আছোঁ। এতিয়া কামটো কৰিব কি লাগিব? আজিকালি গুগল মেপ এটা মাৰ্কেটিং টুল হিচাপত ব্যৱহাৰ হয় বিজনেছৰ কাৰণে। এতিয়া যিকোনো বিজনেছ বা দোকান গুগল মেপত এড হৈ আছে, আপোনালোক চাৰ্চ কৰক, চাৰ্চ কৰাৰ লগে লগে পাই যাব আৰু সেই হিচাপত গুগল মেপৰ থ্ৰুতে গুচি যাব। গতিকে কোম্পানীয়ে কৰে কি, সেই গুগল মেপৰ হেল্প লয়, ইহঁতে আপোনালোকক এটা লিংক দিব, সেই লিংকটোত এটা পাৰ্টিকুলাৰ হোটেল বা ৰেষ্টুৰেণ্টৰ এটা লিংক হয়। তাতে আপোনালোকক ৰিভিউ দিব লাগিব, ষ্টাৰ দিব লাগিব 5 ষ্টাৰ 4 ষ্টাৰ, সেই হিচাপত আপোনালোকক ৰিভিউ দিব লাগিব লাইক দিছ। আৰু আপোনালোক স্ক্ৰীনশ্বট মাৰি আপোনাৰ যিজন RM আছে বা ৰিচিপশ্যনিষ্ট আছে, সেই ৰিচিপশ্যনিষ্টজনক স্ক্ৰীনশ্বটটো দিব লাগিব। দিয়াৰ লগে লগে 10 মিনিটৰ ভিতৰত আপোনাৰ পে'মেণ্টটো কৰাই দিব। পে'মেণ্ট কৰাই দিয়াৰ পিছত কনফাৰ্মেশ্যনটো ল'ব। ঠিক আছে, তেনেকৈ আৰু এটা 10 মিনিটৰ পিছত তেনেকৈ টাস্ক আহিব, সেই টাস্কটো ছেইম হিচাপত কৰিব লাগিব। ঠিক তেনেকৈ 24টা পৰ্যন্ত টাস্ক এক দিনত হয় আৰু এক দিন কমপ্লিট যদি কৰে তেতিয়াহ'লে খুবেই ধুনীয়া আৰ্নিং কৰিব পাৰিব। তাৰ মাজতে কিছুমান এনেকুৱা অপশ্যন আছে, তাতে যদি কৰে তেতিয়াহ'লে আপোনাৰ এক্সট্ৰা এটা ইনকাম হয়। যেনেকুৱা আপুনি 1000 ৰুপিজ, 2000 ৰুপিজ, 3000 ৰুপিজ, 5000 ৰুপিজ এনেকৈ ইনভেষ্ট কৰিব পাৰিব আৰু 10 মিনিটৰ ভিতৰত আপোনাৰ টকাখিনি অলমষ্ট 20% 30% এক্সট্ৰা আহিব। লগতে যিখিনি টকা আপুনি ইনকাম কৰিছে, ইয়ানি কি আপুনি যিখিনি ৰিভিউ দিছে, সেই ৰিভিউ টকাখিনিও আপুনি পাই যাব। লগতে আপোনাৰ যিমান আপুনি ইনভেষ্ট কৰি যাব, আপোনাৰ এটা ৰিভিউত যিটো টকা পাব, চাপ'জ 50 টকা বা 100 টকা, সেইটো আপোনাৰ ডাবল হৈ যাই থাকিব। 50 টকা হ'ল, ছেকেণ্ড হ'ল আপোনাৰ 100 টকা, তাৰপিছত হ'ল আপোনাৰ 150 টকা, সেই হিচাপত বাঢ়ি গৈ থাকিব। একেবাৰে ইনভেষ্টমেণ্ট জিৰ', 1000ৰ পৰা আপুনি ইনভেষ্ট কৰি পেলাই পইচা ল'ব পাৰে। লগতে 1000 টকাটো যে লগালে নহয়, লগালগ আপোনাৰ টকা আহি যাব 1200 টকা, আৰু লগতে আপুনি 200 টকা যে পালে, সেই 200 টকা এক্সট্ৰা, মানে 1400 টকা পাই গ'ল আপুনি। ইয়াতেতো মালামাল হৈ যাব পাৰিম, মানে ধৰক পূজাৰ খৰচাটো একদম ধুনীয়াভাৱে ওলাই যাব। যদি আপুনি এইটো ভাবিছে তেতিয়াহ'লে আপুনি বহুত ভুল ভাবিছে। এইটো এটা ভয়ংকৰ স্কেম হয়, নতুন স্কেম হয়, বহুত দিনৰ পৰা চলি আছে এই স্কেমটো, কিন্তু কোনো নকয়। আজি মই আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে ক'ব ওলাইছোঁ। আৰু মোৰ লগত একচুৱেলি এনেকুৱা মেছেজ আহিছে, মই ভিতৰতো সোমাইছোঁ, কিন্তু স্কেমৰ চিকাৰ মই হোৱা নাই। মই আপোনালোকক ডিটেইলছত কৈ আছোঁ উইথ স্ক্ৰীনশ্বট। সিহঁতে কি কৰে, হোৱাটছএপৰ নম্বৰত এটা ছোৱালী মানুহে মেছেজ কৰিব, ছোৱালী হওক বা ল'ৰা হওক, মোৰ ক্ষেত্ৰত ছোৱালীয়ে মেছেজ কৰিছে। তাৰপিছত তেখেতে কৈছে যে আমি এনেকৈ কাম কৰোঁ, আমাৰ কোম্পানী এটা আছে, কোম্পানীটোৰ নাম কিবা ক'লে, নামটো কোৱাৰ পিছত সিহঁতে ক'লে যে আমি হোটেলছ বা ৰেষ্টুৰেণ্টক ৰিভিউ কৰোঁ। চ' তাতে পাৰ্ট টাইম বা ফুল টাইম জব আছে, আপোনালোক ৱৰ্ক ফ্ৰম হোম কৰিব পাৰে। একেবাৰে সহজতে আপোনালোক খুব ধুনীয়াভাৱে ইনকাম কৰিব পাৰিব, আপ টু 5000 ৰুপিজ পাৰ ডে। 200 টকা ফাৰ্ষ্ট যিটো টাস্ক আছে, সেই টাস্কটো কৰিলে 200 টকা আপুনি এতিয়াই পাব। চ' মই টাস্কটো দিব পাৰিম নেকি? তো আপুনিতো ক'ব হ'ব, ঠিক আছে দি দিয়ক। টাস্কটো দিলে, লিংকটোত ক্লিক কৰিলে, ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰিভিউ দি দিলে, দিয়াৰ পিছত স্ক্ৰীনশ্বট মাৰি দি দিলে। তাৰপিছত হ'ব কি, এখেতে আপোনাৰ UPI ID খুজিব। UPI IDটোও মই দি দিলোঁ। দিয়াৰ পিছত তেখেতে মোক 200 টকা লগালগ সোমাই দিলে, যেনেকৈ প্ৰমিছ কৰিছিলে সেই হিচাপতে দিলে। ছেকেণ্ড টাস্ক আহি গ'ল, এতিয়া কৈ আছে যে আপুনিতো বিশ্বাস কৰিছে, তেতিয়াহ'লে আমি কেনেকৈ কাম কৰোঁ আপুনি গম পাইছে, আপুনি এতিয়া আমাৰ
নেক্সট টাস্কখিনি কৰাৰ কাৰণে সাজু আছেনে নাই। তো 200 টকা লালচ কাৰণ নাই ভাই, লালচটো চবৰে আহে। 5 মিনিটত মই 200 টকা পালোঁ, অভিয়াছলি আৰু 10 মিনিট কাম কৰোঁ বা আধা ঘণ্টা কাম কৰোঁ, মই টকাটো পামেই। তো তাতে ছেকেণ্ড টাস্ক কৰিলোঁ। ছেকেণ্ড টাস্ক কৰাৰ লগে লগে ইহঁতৰ মেছেজ আহিব যে এতিয়াৰ পৰা আপুনি এটা টাস্কত 50 টকাকৈ পাব, 4টা টাস্ক হোৱাৰ পিছতহে আপুনি 200 টকা পাব। এনেকৈ 5টা টাস্ক দিলোঁ, কৰিলোঁ। কৰাৰ পিছত এখেতৰ এটা লিষ্ট আহিব, আপোনালোক চাই আছে যে 1000 টকা যদি আপুনি ইনভেষ্ট কৰে তেতিয়াহ'লে 20% ইণ্টাৰেষ্ট পাব, যিটো নেকি 1200 টকা। 3000 টকা যদি ইনভেষ্ট কৰে 20% ইণ্টাৰেষ্টত 3600 ৰুপিজ পাব। 5000 টকা যদি ইনভেষ্ট কৰে 20% ইণ্টাৰেষ্টত 6000 ৰুপিজ পাব। এনেকৈ মেক্সিমাম 80000 টকা পৰ্যন্ত যদি ইনভেষ্ট কৰে তেতিয়াহ'লে 20%ত 96000 ৰুপিজ আপোনালোক পাব উইথিন 10 মিনিটছৰ ভিতৰত। ভয়তো লাগিব অভিয়াছলি, এইখিনিতো ট্ৰাষ্ট হৈ গ'ল, মোৰতো পইচা সোমাই আছে। তো গতিকে মই 1000 টকা এটা লগাই দিওঁ আৰু ইহঁতে ক'ব 1000 টকা এটা লগাই চাওক, আপুনি নতুন যিহেতু চাই লওক কেনেকৈ কি কাম কৰে। 1000 টকা লগালে ইহঁতে আপোনাক আৰু এজন টিচাৰৰ তাত পঠাব। সেই টিচাৰজনে আপোনাক এটা লিংক দিব, সেই লিংকটো দি পেলাই আপোনাক এটা ট্ৰেডিং ব্ৰকাৰৰ থ্ৰুতে এটা ট্ৰেডিং চাৰ্টত লৈ যাব। সিহঁতে বিটকইনত ট্ৰেডিং কৰে। তো বিটকইনৰ ট্ৰেডিঙত কি লিখিব লাগে কি লিখিব নালাগে সিহঁতে ডাইৰেক্টলি কৈ দিব তাতে যে এই প্ৰচেছখিনি ফ'ল' কৰক। তাতে ডাউন মাৰিব লাগিব নে আপ মাৰিব লাগিব, এই ধৰণৰ। সেই হিচাপত কৰিলে, কৰাৰ পিছতে আপোনাৰ কামটো হৈ গ'ল। 10 মিনিটৰ ভিতৰত খুব ধুনীয়াভাৱে 1000 ৰুপিজ আহি যাব। তাৰপিছত ক'ব যে আপোনাৰ এতিয়া যিটো টকা আছে, যিটো কমিশ্যন আছে, কমিশ্যনটো আপোনাৰ আপগ্ৰেড হৈ গ'ল। এতিয়া 25ৰ পৰা 50 হৈ গ'ল বা 50ৰ পৰা 100 হৈ গ'ল, সেই হিচাপত আপগ্ৰেড হৈ গ'ল। আপগ্ৰেড হৈ যোৱাৰ পিছত আৰু 5টা টাস্ক দিব। 5টা টাস্ক কৰিলে 100 টকা হ'লে 500 টকা আপুনি পাই গ'ল। কিন্তু 500 টকা পোৱাৰ আগতে নহয়, আকৌ এই ছিষ্টেম আনি দিব। তাৰমানে আৰু আপুনি ইনভেষ্ট কৰিব লাগিব। এইবাৰ 1000ৰ পৰা নহয়, এইবাৰ 3000ৰ পৰা আপোনাক ইনভেষ্ট কৰিব লাগিব। চ' 3000ৰ পৰা আপুনি ইনভেষ্ট কৰিলে 20%, 3600। তাৰপিছত 5000 ইনভেষ্ট কৰিব, 20%, 6000। এনেকৈ সেই ছিষ্টেমটো আহি যায়। তো তাতেও ইনভেষ্ট কৰিলে, তাতেও পালে, লগতে সেই 500 ৰুপিজ যিটো আছিলে সেইটোও পালে। তো এনেকৈ বস্তুখিনি মানে আপোনাক লোভ দেখাব, বা এইটোওতো পালোঁ, এইটোওতো পালোঁ, দুটাই টকা পালোঁ, তাৰমানে কোম্পানীটো ঠিকে আছে। এই এনেকৈ নহয়, প্ৰচেছখিনি যাই থাকিব যাই থাকিব যাই থাকিব। আপুনি যদি এইখিনি লভ কৰাৰ পিছত আপুনি যদি মানে সজাগ নহয় তেতিয়াহ'লে আপোনাৰ পইচা গ'ল। আপুনি এইখিনি পৰ্যন্ত সীমিত থাকক। যদি বাই চান্স কিবা কৰিছে তেতিয়াহ'লে এইখিনি পৰ্যন্ত সীমিত থাকক, আপুনি পইচাখিনি পাব। আদাৰৱাইজ আৰু যদি আপোনালোক এই ট্ৰেপত ফচি যায় নহয়, আপুনি পইচা ৰিটাৰ্ণ নাপায়। কাৰণ যেনেকৈ নহওক পইচা যেতিয়াই বেছি হৈ যাব সিহঁতে ক'ব যে ষ্টাক হৈ গৈছে, যে ক'তবা ফচি গৈছে আপোনাৰ টকাটো। এই টকাটো ওলোৱাৰ কাৰণে আপোনাক আৰু এটা প্লেন ল'ব লাগিব, এইটো কাম কৰিব লাগিব, সেইটো কাম কৰিব লাগিব, নানান ধৰণৰ। আপোনালোকতো জানেই স্কেমাৰৰ বিষয়ে কিমান কি কথা কয়, আপোনালোক তাৰপিছত আৰু টকা নাপায়। চ' এই স্কেমটো বহু দিনৰ পৰা চলি আছে। গতিকে এনেকুৱা ধৰণৰ স্কেমাৰ্ছ ভৰি পৰিছে মাৰ্কেটত। আপোনালোক এনেকুৱা স্কেমাৰৰ পিছত নপৰিব। কেতিয়া কি কৰিব, স্কেমাৰ সদায় আগত থাকে। আমি যিমানেই চালোঁ নহওক কিয় নহয়, স্কেমাৰ সদায় আগত থাকে আমাৰ পৰা। ইহঁতে কমপ্লিট প্ৰি প্লেনখিনি বনাই লৈছে। চ' সেই যে কয় নহয়, জুৱাৰী হাৰক বা জিতক, কাচিনো অলৱেজ উইন। চ' সেই ধৰণৰে ছিষ্টেমটো হয়। এইবিলাকত কেতিয়াও ইনভেষ্ট কৰিব নালাগে, কেতিয়াও যাব নালাগে এইবিলাকত। কিন্তু মই এটা ভিডিঅ' বনাম সেইটো পাৰ্চপেক্টিভত মই এইটোৰ ভিতৰত সোমাইছোঁ। কাৰণ মই জানো এইটো কেনেকুৱা ছিষ্টেমত কাম কৰে। সেইকাৰণে মই 1600 টকা লৈ পেলাই মই আৰামছে গুচি আহিছোঁ। তাৰ ওপৰত মোক আৰু টকা নালাগে ভাই। কাৰণ মই জানো ইয়াৰ পিছত যদি কিবা হয় তেতিয়াহ'লে একেবাৰে মোৰ পইচা যাবই যাব। গতিকে সতৰ্ক থাকক, কেতিয়াও এনেকুৱা লালচত নাযাব। আৰু এটা কথা মনত ৰাখিব, যেতিয়াই একেবাৰে ইজি মানি আহি যায় নহয়, তেতিয়াই তাতে কিবা নহ'লে কিবা এটা আছে। কষ্ট কৰক, কষ্টৰ ফল সদায় মিঠা। কষ্ট কৰক, মানে কম উপাৰ্জন কৰক, সেইটোৱে ভাল। কিন্তু এনেকুৱা ইজি মানিত যাই পেলাই 5000 টকা ল'বলৈ যায় লাষ্টত 30000 টকা মানে দিয়াটো ঠিক নহয়। চ' গতিকে বি কেয়াৰফুল। এনেকুৱা স্কেমাৰৰ প্ৰতি একেবাৰে যদি এনেকুৱা মেছেজ আহে ডাইৰেক্টলি ব্লক কৰি দিয়ক। চ' এইটোৱে আছিল আজিৰ ভিডিঅ'টো শ্বেয়াৰ কৰক, সকলোকে দেখাওক। আমাৰ অসমৰ মানুহখিনি অতি সহজ সৰল, যাৰ কাৰণে এইবিলাকত ফচি যায় বহুত জলদি আৰু ক'ব নোখোজে এইবিলাকক, কাৰণ লাজ পাম। মই যে আজি ক'লোঁ, মই যদি আজি পইচা ইয়াতে হেৰালোঁ হয়, মই কাকো নক'লোঁ হয়, লিটাৰেলি মই কাকো নক'লোঁ হয়। কিন্তু মই জানো, আৰু আপোনালোক যাতে এইটো ভুল নকৰে এনেকুৱা, সেইটো কাৰণে মই ভিডিঅ' বনাই পেলাই ছ'চিয়েল মিডিয়াত দি আছোঁ, ইউটিউবত দি আছোঁ। চ' গতিকে এনেকুৱা ভুল নকৰিব।
সকলোকে শ্বেয়াৰ কৰক, নিজৰ মানুহখিনিক দিয়ক। এইটো নাভাবিব যে আপুনি টাৰ্গেট নহয়, হয়তো সকলোৱে টাৰ্গেট হ'ব পাৰে। চ' গতিকে বি কেয়াৰফুল, আৰু এনেকুৱা মেছেজত কেতিয়াও আপুনি ৰেছপন্স নকৰিব।